অহা সপ্তাহত আৰু সম্ভৱত 15 জুনত ঘোষণা হ'ব অতি প্ৰত্যাশিত এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মেট্ৰিকত ফেইল কৰা শিক্ষাৰ্থীসকলে পাছ কৰাৰ বাবে সেৱাই প্ৰদান কৰিছে দুটাকৈ বৃহৎ সুযোগ। ইপিনে এইচএছ প্ৰথম বৰ্ষৰ কোনো শিক্ষাৰ্থী এইবাৰ অনুত্তীৰ্ণ নহয়, সকলোকে পাছ কৰাই দিয়াৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষা সংসদে। কিন্তু সম্পূৰ্ণ খবৰ জনাৰ আগতে আপোনালোকে এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে সেৱা আৰু শিক্ষা সংসদৰ যিকোনো লেটেষ্ট আপডেট অতি সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰে। প্ৰথমতে জনাব বিচাৰিছো, এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল সম্ভৱত অহা সপ্তাহৰ 15 জুনত ঘোষণা কৰিব শিক্ষা সংসদে। আৰু বিভিন্ন তথ্যৰ পৰা জানিব পৰা মতে 20 জুনৰ আগতেই ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু অতি শীঘ্ৰেই শিক্ষা সংসদে অফিচিয়েলি ঘোষণা কৰিব এইচএছ ফলাফলৰ চূড়ান্ত তাৰিখ। এতিয়া জনাব বিচাৰিছো, মেট্ৰিকত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে সেৱা প্ৰদান কৰা দুটা বৃহৎ সুযোগ। ইয়াৰ এটা হৈছে ৰিচেকিং। শিক্ষাৰ্থীসকলে ৰিচেকিংৰ জৰিয়তে নিজৰ ফলাফল উন্নত কৰি পাছ কৰিব পাৰে। আৰু আন এটা হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। আৰু অলৰেডি সেৱাই কম্পাৰ্টমেণ্টেল এক্সামৰ দিন ঘোষণা কৰিছে যে 15 জুলাইৰ পৰা 21 জুলাইলৈকে আৰু হ'ব কম্পাৰ্টমেণ্টেল এক্সাম। আৰু শিক্ষাৰ্থীসকলে 14 জুনৰ পৰা 24 জুনৰ ভিতৰত কৰিব লাগিব কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে আবেদন। ইপিনে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ যে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাত সকলো শিক্ষাৰ্থীয়ে পাছ কৰিছে। আৰু ইয়াৰ বাবে শিক্ষা সংসদে নিৰ্দেশনা জাৰি কৰিছে যে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা যিসকলে দিছিল বা যিসকলে দিয়া নাই বা যিসকলে কেৱল পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিছিল, সকলো শিক্ষাৰ্থীয়ে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাত পাছ কৰিব।